এতিয়া মই শিক্ষা হৈ আছোঁ। এই অনুষ্ঠানটোৰ লগত মোৰ ল'ৰালি কালৰ 22 বছৰীয়া সময়ৰ পৰা এই অনুষ্ঠানটোৰ লগত মই জড়িত আছোঁ আৰু আজি মই অত্যন্ত সুখী হৈছোঁ যে আজি বহু বছৰ আগত অৰ্থাৎ 1967 চন মানতেই মোৰ অৱশ্যে তাৰিখটো মনত নাই, সময়খিনিও মনত নাই, আমাৰ কেইজনমান ব্যক্তিৰ লগত আমি যি সময়ত চিলাকনা এম ই স্কুল এই বিৰাট অৰণ্য এখন ভাঙি যেতিয়া আমি প্ৰতিষ্ঠা কৰোঁ, এই সময়তে মোৰ ছাত্ৰ শ্ৰী ঈশ্বৰচন্দ্ৰ বড়ো, গজেন্দ্ৰ বড়ো এনেকুৱা ধৰণৰ আৰু বয়সস্থ মানুহ চিলাকনাৰ গোলকচন্দ্ৰ কাছাৰী অত্যন্ত আনন্দিত আৰু সুখী হৈছোঁ যে আমাৰ সমন্বয়ৰ সেইটো হিচাপে আজি হিড়িম্বা যিটো বাথৌ মন্দিৰ যিটো আমাৰ ইয়াত প্ৰতিষ্ঠা হৈছে, এই প্ৰতিষ্ঠাৰ অত্যন্ত সুখী হৈছোঁ আৰু এইটো এটা সমন্বয়ৰ এটা সাঁকো হওক এইটোৱে মই কামনা কৰিছোঁ। মই বেছি কথা নকওঁ, এইখিনিকে মই কৈ মই আপোনালোকৰ ওচৰত পুনৰবাৰ হাতযোৰ কৰি মই এই অঞ্চলটোৰ যাতে উন্নতি হয় তাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা চলাওক আৰু আমাৰ মাজত যিটো সমন্বয়, এই সমন্বয়টো যাতে আজিৰ পৰা আৰু বেছি কটকটীয়া হয় তাৰ কাৰণে মই আমাৰ এই বাথৌ মন্দিৰৰ বিগ্ৰহৰ ওচৰত মই আকৌ প্ৰাৰ্থনা কৰি মই ইমানখিনি কৈয়ে আপোনালোকৰ পৰা বিদায় মাতিছোঁ। मा बावदो, सेरेब बावदो, गाइखेर बावदो।